হাই গাইজ, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি কেইটামান মহৎ লোকৰ বাণী জানো আহা। ব'লা এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। জীৱনত নিজকে কেতিয়াও আনৰ লগত তুলনা নকৰিব। যদি কৰে তেন্তে নিজকে অসন্মান কৰিব। এয়া বিল গেটছে কৈছে। খং নকৰিবা, নিজৰে সৰ্বনাশ হ'ব। অহংকাৰ নকৰিবা, নিজৰে পতন হ'ব। কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ'বা। ফাঁকি নিদিবা, ফাঁকত পৰিবা। এয়া বিবেকানন্দই কৈছে। নিজৰ সপোন তথা হৃদয়ক অনুসৰণ কৰাটো গুৰুত্বপূৰ্ণ। এনে কিছু কাম কৰা যি কামে তোমাক উৎসাহিত কৰে। এয়া সুন্দৰ পিচাই কৈছে। ইচ্ছা কৰিলে সাধাৰণ মানুহেও নিজকে অসাধাৰণ কৰি তুলিব পাৰে। এয়া ইলন মাস্কে কৈছে। কোনো সমস্যাকে কাহানিও তোমাৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ নিদিবা। বৰং সমস্যাকহে তোমাৰ অধীন কৰা আৰু নিঃশেষ কৰা। এয়া ডক্টৰ আব্দুল কালামে কৈছে। বিদ্যা মানৱ মনৰ দীপ্তি। ইয়াৰ পোহৰত মানুহে ধন মান যশস্যা লাভ কৰিব পাৰে। এয়া সত্যনাৰায়ণ বৰাই কৈছে। সৰল হোৱা কিন্তু দুৰ্বল নহবা। শক্তিশালী হোৱা কিন্তু অত্যাচাৰী নহবা। এয়া ডক্টৰ আব্দুল কালামে কৈছে। লোকক দুখ ধৰাটো বুদ্ধিমানৰ কাম, কিন্তু নিজক নিৰ্দোষী কৰাটো তাতোতকৈ বুদ্ধিমানৰ কাম। এয়া ডক্টৰ আব্দুল কালামে কৈছে। আন্ধাৰ যিমান গভীৰ হ'ব, প্ৰভাটো সিমানেই উজ্জ্বল হ'ব। চাৰিওফালৰ পৰা আন্ধাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ'বই। এয়া জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছে। পাপ যিমানেই সৰু হওক কেতিয়াও নকৰিবা, পুণ্য যিমানেই সৰু হওক সদায় কৰিবা। এয়া ডক্টৰ আব্দুল কালামে কৈছে। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'ৰ আপডেট আপোনালোকে পাই থাকিব। ধন্যবাদ।